এয়া আহি পালোহি মই পল্টন বজাৰ ষ্টেচন। এতিয়া যাওঁ, ষ্টেচন নাম্বাৰ 2 আছে আমাৰ ট্ৰেইনখন। যাওঁ, টাইম ট্ৰেইনত জাৰ্ণি কৰিছোঁ। টোপনি নাই গোটেই ৰাতিটো। এতিয়া বাজিছে 2টা। টোপনি নাই একো। পিছত 5টা বজা নাই, 5টা বাজু হৈছে। এতিয়া আমি পালোহি লখিমপুৰ। পামগৈ আৰু অলপ সময় পিছত। পালোহি ধেমাজি। 4:30 বাজিলে এতিয়া। চাহ খালোঁ বাৰু। তাৰপিছত ব্লগটো আৰম্ভ কৰাৰ আগতে চাহ খাই আজৰি হ'লোঁ। লগত আছে মোবাইলটো টিপি। ফাৰ্ষ্ট টাইম ধেমাজিত পূজা চাব আহিছোঁ। ফাৰ্ষ্ট টাইম ধেমাজিটো মানে ফাৰ্ষ্ট টাইম আহিছোঁ এয়া পূজাত। এতিয়া আমি পূজা মণ্ডপৰ পৰা ওলাই আহি খাবলৈ সোমাইছোঁ এখন ধুনীয়া ৰেষ্টুৰেণ্টত। নতুনকৈ খুলিছে বোলে, মানে কৈছে আৰু দাদাই নতুনকৈ খুলিছে, তাত আমি খাবলৈ সোমাইছোঁ। আজি দশমী। এই দশমীৰ দিনাখন আমি আহি আছোঁ হাবুং। এতিয়া এয়া আমি পাই গ'লোহি হাবুঙৰ গেটৰ সন্মুখত। ধুনীয়া পৰিৱেশ, বা কি ধুনীয়া বতাহ মাৰিছে। এতিয়া যাবলৈ আৰম্ভ কৰিছোঁ। কিবা এটা কৈ দিয়ক, আহি কেনেকুৱা পালে? আমার 2টি আপি আসলাগ এখানে খুবই মজা পাইছি। এখানে হাবুঙে আসি আর এখানে দেখলো কি মতন করে এই যে পূজা সেবাগুলা হয় এই আহোমের দিনের, এটা সারাগুলা তেওঁলোকে শিখালেছে। তাহলে তুমি দেখো, চায়া ভালো লাগলে কমেন্ট করো, লাইক করো আর শেয়ার করিয়ে দিও, সাবস্ক্রাইব করো। এমনি করলে ভালো লাগে, ভালো হয়। ধন্যবাদ। Hands up, you wanna rest? এয়া আমি আহি পালোহি ধেমাজিৰ। ধেমাজিতে অৱস্থিত, ধেমাজি টাউনতে অৱস্থিত মাছমজিয়াতে হনুমান মন্দিৰত আহিছোঁ। তাৰ পৰিৱেশ দেখুৱাম আপোনালোকক। চাওক কি ধুনীয়া পৰিৱেশ। যিসকলে ভিডিঅ'টো চাই সেইসকলে যদি ভাল পায় আপোনালোকে আহিব পাৰে। বহুত ধুনীয়া হয় মন্দিৰটো। এতিয়া আমি পালোহি কামাখ্যা ষ্টেচন। এতিয়া অলপ ফ্ৰেছ হৈ পেলাই, মুখ চুখ ধুই পেলাই চাহ খাম। এতিয়া বাই চাহ লৈছে, এতিয়া চাহ খাম দুইজনীয়ে। এয়া শৰাইঘাট ব্ৰিজত অকণমান শৰাইঘাট ব্ৰিজো আপোনালোকক দেখুৱাওঁ বুলি ভিডিঅ'টো ৰাখিছিলোঁ। সকলোৱে চাগে দেখিছে বাৰু।
শৰাইঘাট ব্ৰিজখন। পল্টন বজাৰ ষ্টেচন। এতিয়া মই মোৰ ৰুমত গৈ কেনে হেৰি কৰিম, নগাঁও যাম। নগাঁও যোৱা যদি সম্ভৱ হয় তেতিয়াহ'লে আৰু আগুৱাই লৈ যাম, যদি সম্ভৱ নহয় বাৰু তেতিয়াহ'লে যাম। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজি